চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি ঘৰলৈ বুলি ৰাওনা হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগি আছে সবে ইমান মোক মৰম দি আছে সেইকাৰণে আৰু মই সবকে ধন্যবাদ জনাইছো আজি কাৰ্বি আংলঙৰ পৰা এতিয়া ঘৰলৈ আহিছা কাক ধন্যবাদ দিবা এই যি কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে কাক ধন্যবাদ দিবা বেছিকৈ মই মোৰ মা পাপা আৰু মোৰ ডান্স টিচাৰ দীপিকা মেম আৰু ৰেচাৰ আৰু কিবা অসমবাসী ৰাইজক কি আহ্বান জনাবা মই সবকে ধন্যবাদ জনাইছো আপোনালোকে মোক ইমান ভোট দি মোক উইনাৰ বনালে সেইকাৰণে থেংক ইউ সো মাচ সিং স্যার টাইগার শ্রফ স্যার অনিমাই রানী মেম সবক লগ পাইছো নিশ্চিতভাৱে এয়া আছিলে নৱজিৎ নাৰ্জে ইতিমধ্যে বৰপথাৰ অঞ্চলত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে আজি এই আদৰণি মোৰ লগত